নমস্কাৰ, সকলোকে নমস্কাৰ জনাই মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ কেঁচা বাদাম। এয়া কেঁচা বাদাম মই বজাৰৰ পৰা কিনি আনিছিলোঁ। এতিয়া মই এখন কেৰাহীত ইয়াক ভাজি ল'ম আৰু মই জনা কম বেছি পৰিমাণৰ ইয়াৰ গুণাগুণৰ বিষয়ে মই আজি ক'ম। আহকচোন শুনো। বাদামত যথেষ্ট পৰিমাণৰ পুষ্টি থাকে আৰু আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। ডায়েবেটিছ, কেঞ্চাৰৰ দৰে বেমাৰৰ বাবে উপকাৰী। কেলষ্ট্ৰল নিয়ন্ত্ৰণ ৰাখে, হৃদয় ৰোগ কমায়, প্ৰ'টিন, মেগনেছিয়াম, ভিটামিন ই, ফছফৰাছ প্ৰচুৰ পৰিমাণে বাদামত থাকে। তাৰোপৰি ফলিক এচিড থাকে আৰু ইয়াক গৰ্ভৱতী মহিলাসকলে প্ৰচুৰ পৰিমাণে দৈনিক খাব পাৰে আৰু ইয়াত ফাইটোষ্টেৰল থাকে। বাদাম আমাৰ শৰীৰৰ বাবে যথেষ্ট উপকাৰী আৰু হয়তো বাদামৰ উপকাৰিতাৰ বিষয়ে মই কৈ শেষ কৰিব নোৱাৰিম। বজাৰত কিনিবলৈ পেকেটিং বাদাম বিভিন্ন ধৰণেৰে পোৱা যায়, কিন্তু কেঁচা বাদাম আনি ঘৰতে এনেকৈ তেল নিমখ দি ভাজি খোৱাৰ সোৱাদে বেলেগ। খাই চাবচোন কেনে লাগে। এইবিধ বাদামক আমি ৰঙা বাদাম বা চীনা বাদাম বুলিও কওঁ। ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।